মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 years মৰেটৰিয়াম পিছৰ 5 বছৰ কোনবাই কব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেন্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন লব আৰু লোন লব পাৰে আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰো নেকি ওয়ান টাইম নহয় এইবাৰ আমি সিদ্ধান্ত লৈছো ইয়াত দুটা ভাগ আছে যিসকলে ইঞ্জিনিয়াৰ পাস কৰিছে এগ্ৰিকালচাৰ পাস কৰিছে ভেটেনাৰী পাস কৰিছে তেওঁলোকক আমি 5 লাখ টকা দিম আৰু বাকি সকলে 2 লাখ পাব 5 লাখৰ 2.5 লাখ লোন বাকি 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব অহা 8 মাৰ্চত আমি প্ৰথম যেটো 5 লাখ টকা পোৱা সকলক 8 মাৰ্চতে আমি পুঁজি দি দিব খুজিছো বাজেট নিয়মত হয় 1 এপ্ৰিলৰ পৰা আমি এপ্ৰিললৈকে ৰখাই নাই মাৰ্চৰ পৰা গাড়ী চলাই দিও